নমস্কাৰ বন্ধুসকল, মই আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক অসম 24 তৰফৰ পৰা স্বাগতম জনাইছোঁ। আপোনালোকক আজি ক'বলৈ ওলাইছোঁ যে কেপচুলত কিয় দুটা বেলেগ বেলেগ, মানে আপোনালোকেতো কেপচুল দেখিছে, কেপচুলত এটা বেলেগ কালাৰ, এটা ৰঙা হ'লে এটা নীলা হয়, কিয় হয় সেইটো কিয় হয় আপোনালোকে যিবিলাকে জানে সেইবিলাকে কমেণ্ট কৰি জনাব যে আপোনালোকে আগতীয়াকৈ গম পাইছিল, মই জনোৱাৰ আগতে। কিন্তু আপোনালোকে মোক ছাপৰ্টৰ বাবে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাইছে। আৰু আপোনালোকে যিবিলাকে নাজানে সেইবিলাকক ক'বলৈ ওলাইছোঁ যে কেপচুলত কিয় দুটা বেলেগ বেলেগ ষ্ট'ৰত থাকে বা দুটা ভাগত থাকে, বেলেগ বেলেগ ৰঙত, ৰঙা নীলা বা যিকোনো কালাৰৰ দুটা বেলেগ বেলেগ ভাগত থকা। আচলতে ক'বলৈ হ'লে প্ৰথম কথাটো হ'ল কেপচুলত দুটা তৰফ থাকে, দুটা ষ্ট'ৰ থাকে, দুটা বেলেগ বেলেগ ৰঙৰ বেলেগ বেলেগ কেপচুলৰ যিটো গোল গোল আপোনাৰ দৰৱ বনোৱা হয়, তাত এটা কোৱা হয় কেপ আৰু দ্বিতীয়টো কোৱা হয় কণ্টেইনাৰ। আৰু যিহেতু কণ্টেইনাৰ দৰৱবিলাক সুমুৱাই থোৱা থাকে, মানে ষ্ট'ৰ কৰি থোৱা হয়, তাক বন্ধ কৰিবলৈ কেপ ব্যৱহাৰ কৰা হয়। আৰু কওঁ যে কণ্টেইনাৰ কেপৰ তুলনাত ডাঙৰ হয়, কিয়নো দৰৱবিলাক তাক সুমুৱাই থোৱা হয়। মানে আপোনালোকে যিবিলাক দৰৱ আপোনাৰ পেটৰ ভিতৰত গৈ পিনে বা আপোনালোকৰ যিবিলাক বেমাৰৰ এণ্টিবায়'টিক হিচাপে কাম কৰিব, আৰু সেই ষ্ট'ৰ কৰি থোৱা কণ্টেইনাৰ কেপৰ তুলনাত ডাঙৰ হয়। আৰু সেই কেপবিলাক, কণ্টেইনাৰবিলাক যাতে বিচাৰোঁতে যিবিলাক কোম্পানীয়ে, বিভিন্ন কোম্পানীয়ে বনায়, আৰু সেই কোম্পানীবিলাকৰ যাৰ কৰ্মচাৰীসকলে যাতে বিচৰাত সহায় হয়, তেওঁলোকে যাতে বিচাৰি পায়, যাতে সোনকালে বিচাৰি পায়, মানে ক'বলৈ হ'লে যে সোনকালে সময়ৰ মানুহৰ যিহেতু খুবেই অভাৱ হয়, সেইকাৰণে সময় তেওঁলোকে ৱেষ্ট কৰি থাকিব নোৱাৰে, এইটো ডাঙৰ নে এইটো সৰু হয় চাই তেওঁলোকে সেইবিলাক ৱেষ্ট কৰি থাকিব নোৱাৰে সময়। গতিকে কোম্পানীবিলাকে কেপবিলাক এটা কেপ কণ্টেইনাৰ ৰঙা হ'লে আৰু কেপটো তেতিয়া বেলেগ কালাৰৰ বনাব, ব্লু কালাৰৰ বা কিবা কালাৰৰ বেলেগ তেনেকুৱা বনাব, আৰু কণ্টেইনাৰবিলাক একে কালাৰ হ'ব, কেপবিলাক একে কালাৰ হ'ব, বেলেগ বেলেগ কিন্তু কালাৰৰ হ'ব। আৰু সেইবাবে আজি আপোনালোকে হয়তো যিবিলাকে নাজানিছিলে আপোনালোকক আজি জনালোঁ। সেইবাবে কওঁ যে কেপচুলবিলাকৰ ৰং বেলেগ বেলেগ হয়, মানে দুটা ভাগত বেলেগ বেলেগকৈ বনোৱা হয়, ৰঙা আৰু নীলা বা গুলপীয়া, সেউজীয়া কিবা বেলেগ বেলেগ কালাৰত বনোৱা হয়, কোম্পানীবিলাকে বেলেগ বেলেগ বনায়। গতিকে ধন্যবাদ বন্ধু বান্ধৱীসকল। আজি আপোনালোকে যদি ভিডিঅ'টো চাই আপোনালোকে অলপ হ'লেও উপকাৰ হ'ল বুলি ভাবে, আৰু এনেকুৱা ভিডিঅ' আপোনালোকে যদি পাই থাকিবলৈ বিচাৰে মোৰ পৰা বা আমাৰ চেনেলটোৰ জৰিয়তে, আপোনালোকে এনেকুৱা ভিডিঅ' আপোনালোকে আৰু নজনা কথা যদি জানিব বিচাৰে, এনেকুৱা ভিডিঅ' আমি আপলোড দি থাকিম, আৰু আগলৈকে আপলোড দি থাকিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আৰু আপোনালোকে চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে এটা লাইক, যদি ভাল পালে আপোনালোকে এটা লাইক কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আমি আগবাঢ়ি যাওঁ, আৰু সেই আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে আমাৰ আগবাঢ়ি যোৱাত সহায় কৰিব। ধন্যবাদ বন্ধু বান্ধৱীসকল। আপোনালোকলৈ অন্য এটা ভিডিঅ' লৈ এনেদৰে আহিম। অসম 24 পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ। ধন্যবাদ।